মোৰ ভিডিঅ'টোলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মই আজি এযোৰ ৰাণী কালাৰৰ পাটু ছেট পিন্ধি ল'লোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বিয়াখনত। আৰু বিয়াখন আছে তামোলপুৰ কুমৰিকাটাত। আৰু হাজবেণ্ডে গাড়ী চলাই গান গাই গৈ আছে আৰু আমি এনেকৈ গৈ পালোঁ তামোলপুৰ কুমৰিকাটা। আৰু এয়া বিয়া চলি পাই গ'লোঁ। আৰু এইজন হৈছে কইনাৰ বাপেক, মোৰ কাকা হয়। আৰু বিয়াখনত আহিও খুবেই ভাল লাগিল আৰু ধুনীয়া ডেক'ৰেশ্যন কৰিছে গাঁও হিচাপে। কপি শুনো এই ধ্বনি আকাশ বাউৰি চমকি ধৰণি চকুৰে কৰো দিন শুৱনি অমিয়া সুৰৰ পথেৰে জুৰিয়া প্ৰাণৰ সপোনতে ধৰি দিলা সুৰনি বুকুতে যে জুই দিয় नमस्कार, মোৰ নাম মাইজা। বাকি ভিডিওটো লাইক কমেন্ট শেয়ার কৰিম। পপিয়া তৰা আকাশৰ বুৱতী তুমি যেন আমনি ধৰা ভিতৰে। আৰু যিহেতু ঘৰৰ সন্মুখতে পথাৰখন আছিলে সেইকাৰণে কাকাই ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা কৰি ৰাখিছে আৰু আমি সকলোৱে তাত পথাৰতে গাড়ীবোৰ থৈ দিলোঁ। বিয়া বুলিলে আমাৰ সকলোৰে ফটোশ্বুটটো মেইন বস্তু হৈ পৰিছে আজিকালি। আৰু সেইকাৰণে কইনা আহিলে ফটোশ্বুট কৰিবলৈ এই পথাৰখনতে। ভিডিঅ'টোত মই ইমানখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মোৰ গাটো অকণমান বেয়া আছিলে। আৰু এতিয়া আমি কইনা বৌ কাকা সকলোৰে লগত এটা ফেমিলি ফটো উঠি আমি ঘৰলৈ যাবলৈ ওলালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।